হাই গাইজ ৱেলকাম টু চেনেল তো দিল্লী ভগৱতে তো আপোনাৰ উন্নতি ভিডিঅ'ৰ স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিব ওলাইছোঁ তো ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু গাইজ সময় ইতেন 4টা বাজিল গাইজ একবাৰ ফুৰি আহিছোঁ ফুৰিব আহিছোঁ টিকু ইতেন গাইজ গাড়ী চলাই বোলে একবাৰ গাড়ী চলাওক ইয় আৰু বতাৰ চাওকচোন গাইজ কলা কৰি আহিছে বতাৰ তো আমি যাইছোঁ বৰ্তমানে হাজত মানে হাজত অলপ কাম আছে গাইজ তো যাওঁ একেলগে এই চলো চলো তই চলো আজি এদিন মই চলো যদি গুছ 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 গাইছ বৰ্তমান আহি পালোঁ LIC অফিচ তো এতিয়া গাইছ এটা কাম আছে অলপ তো কামটো কৰি হ'ব বঢ়িয়াকৈ আহি পাই লগ পাই আছোঁ গাইছ তো এইফালে মই বৰ্তমান যাই আছোঁ ওপৰত এই মানে গাইছ LIC অলপ পইচা দিব লগা আছে তো তাকে অলপ দিয়া হৈছে গাইছ চাওকচোন কি কলা কৰি আছে একেবাৰে মস্ত বৰষুণ নাই নেকি গাইছ টান তো ফাইনেলি পইচা দিয়া হ'ল এই LIC ৰিচিপ্ট আজি টান গাইছ অলপ তেল ভৰাৰ গাড়ীত তেল নাই অলপ তেল ভৰি লৈ টান তো এইফালে আহি পালোঁ তেল ডিপু আৰু গাইছ তেল ডিপুৰ পৰা বঢ়িয়াকৈ অলপ তেল ভৰাই ল'লোঁ তো তেনেকৈ যাব লাগে আৰু গাইছ ইফালে বৰষুণ যাব পাৰে কি বৰষুণ হৈছে তো এইফালে গাড়ী থৈ কিনে দোকানত বহি আছোঁ ৰ গাইছ এইফালে চাব পাৰে দোকানত বহি আছোঁ আৰু দোকানৰ পৰা কিবা এটা গাইছ ল'ব আছে ৰ লওঁ অলপ আৰু এইফালে চাব পাৰে বৰষুণ একবাৰ তো গাছ এতিয়া গধূলি গ'ল মানে গাছে হাজোৰ পৰা বহুত বস্তু অনা কথা আছিলে তো বহুত কিবা কাম কৰা আছিল কিন্তু আকৌ কাম নহ'লে বৰষুণ যাকে গাছ থকতে শেষ কৰি দিছে তো এতিয়া গাছ চেণ্ডেল একযোৰ নিব লাগে ৰ এই গেৰাণ্টক লাগি আহিছোঁ এতিয়া এখন চেণ্ডেল দোকান আছে ডাঙৰ চেণ্ডেল দোকানেই আৰু তো তাৰ পৰা একযোৰ চেণ্ডেল লৈ যাওঁ এতিয়া আৰু গাছে পথাৰত পানী চাব পাৰে এতিয়া বৰষুণ যাকে গোটেই পানী হৈ গৈছে দেখাব নোৱাৰোঁ মই এতিয়া এই মানে আন্ধাৰ হৈ আছে না এইফালে চাব পাৰে গাছ পানী তো গাইছ এতিয়া যাওঁ দিয়া আৰু এইফালে চাইকেল লৈ আহিছোঁ মোৰো চাইকেলখন গাইছ বেয়া হৈ আছে ৰ মানে এখানে পাপলুৰ চাইকেল এখানে চাইকেল লৈ আহিছোঁ আৰু এতিয়া যাওঁ আৰু গাইছ চেণ্ডেলৰ দোকান আহি পালোঁ তো ইয়াৰ পৰা একযোৰ গাইছ চেণ্ডেল লওঁ দিয়া এতিয়া আৰু গাইছ এতিয়া সময় পাই চাব পাৰে 8টা বাজিল মানে গাইছ অলপ মাংস লওঁ ৰ বহুত দিন মাংস চাংস খোৱা নাই না গাইছ কিবা মন চন অলপ বেয়া লাগি আছে তো তাকে ভাবিছোঁ অলপ লৈ আহোঁ আজি অলপ খাই দিওঁ মাংসয়ে এজন যাই আছোঁ এই আমাৰ কাষৰ এটা দোকান আছে তো তাৰ পৰা বঢ়িয়াকৈ মাংসটো লৈ আহোঁ সেই গাইছ ইফালে অলপ মাংস লৈ আহিলোঁ আজি এখন বেলেগ দোকানৰ পৰা আনিছে মানে সেইখন দোকান বন্ধ আমি যিখানে পৰা থাকোঁ তো সেইকাৰণে সিমান এটা ভিডিঅ' বনানো হ'ল লাজ লাগে নে অলপ ভিডিঅ' চিডিঅ' বনাবা তো এতিয়া লৈ আহিলোঁ আৰু খাব লাগে গাইছ এতিয়া মাংস আৰু গাইছ মই যে চেণ্ডেল আনিছিলোঁ তো চেণ্ডেল যে একবাৰ দেখাই দিওঁ এই গাইছ এইযোৰ চেণ্ডেল আনিছোঁ বঢ়িয়া গাইছ আৰু চাব পাৰে এই ফ্লাইটৰ মাল বঢ়িয়া মাল এই আগতে গাইছ ক্ৰক্স পিন্ধি আছিলোঁ বহুত দিন ক্ৰক্স পিন্ধিলোঁ ক্ৰক্স পিন্ধিব ইচ্ছা নহয় গাল তো এতিয়া গাইছ অলপ বেলেগ মডেল আনিছোঁ চাব পাৰে একবাৰ এইবাৰ অলপ বেলেগ ডিজাইন আনিছোঁ তো এইবাৰ আৰু এইযোৰ পিন্ধিব লাগিব গাইছ আৰু গাইছ ইফালে আহি গ'ল ৰাতিৰ ভাত তো এইফালে চাব পাৰে গাইছ মাংস তো বঢ়িয়াকৈ গাইছ ভাতটো খাওঁ দে আৰু আমাৰ ইফালে আপি খাই আছে ইফালে মাই আৰু এতিয়া তো এইফালে বঢ়িয়াকৈ ভাতটো খাওঁ দে এতিয়া গাইছ এই গাইছ ভাত চাত খাই অলপ ওলাই আহিলোঁ তো এইফালে চাব পাৰে ঘুমাইছে সিহঁতে এইগিলা তো অলপ এই ফুৰি চুৰি যাই কিনে অলপ গাইছ ঘুমাওঁ দে আৰু তো আজিলৈ ভিডিঅ'টো চাইছিলে ভাল লাগে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব তো আজিলৈ বাই বাই